মানৱ সমাজক লজ্জান্বিত কৰা এক নিৰ্লজ্জ ঘটনা। নৰাধমৰ সুৰক্ষিত কৰি সমাজৰ জিলাৰ অভয়াপুৰী লেংডিচিঙত সংঘটিত হৈছে মানৱ সমাজক লজ্জান্বিত কৰা এক নিৰ্লজ্জ ঘটনা। এগৰাকী মহিলাক ৰাইজৰ সন্মুখত উলংঘ কৰি প্ৰহাৰ এজন নৰাধমৰ। মানৱ সভ্যতাক উলক্ষিত কৰি সমাজৰ জিলাৰ অভয়াপুৰী লেংডিচিঙত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীয়ে কোনো এজন লোকৰ ঘৰত সৰু সুৰা চুৰি কৰিছিল আৰু তাৰ বাবে এনেকুৱা নিৰ্লজ্জভাৱে উলংঘ কৰি ৰাইজৰ মাজতেই নিৰ্যাতন চলালে এই পাষণ্ড দেৱানীজনে।